আজি বহুত দিন হ'ল ভিডিঅ' চিডিঅ' একো দিব পৰাই নাই আৰু একো টপিকো বিচাৰি পোৱা নাই ভিডিঅ' দিবলৈ যিহেতু তাকে আজি বোলো ভিডিঅ' এটাকে বনাওঁ। এতিয়া ভিডিঅ' বনাইছোঁ গোটেই দিনটো এনেই আছোঁ আৰু এনেও সৰু সুৰা কাম কৰিলোঁ ঘৰতে। তাৰপিছত এতিয়া 7টা বাজিলে 7টা বজাতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ, ৰাতি 7টা বজাত আকৌ দেই। আৰু কি কৰোঁ ঘৰতে দেখাইছোঁ। তাকে আজি লক্ষী পূজা নাই, কি কৰোঁ ঘৰতে এতিয়া তাকে দেখাওঁ। আৰু চবলৈ লক্ষী পূজালৈ শুভেচ্ছা থাকিল, আপোনালোকৰো থাকিল আৰু মোলৈ নিজকে নিজে কৰিলে চোৱা থাকিল আৰু ইণ্ট্ৰ'টো বহুত দিন হ'ল দিয়াই নাই। হাই হেল্ল' নমস্কাৰ গাইছ, মানে মোৰ অসমবাসী গাইছ, মই নৱদ্বীপ চাই আছে আপোনালোকে নৱদ্বীপ ইউটিউব চেনেল। আৰু ইণ্ট্ৰ'টো দিবলৈ প্ৰায় পাহৰিয়ে থাকোঁ, এইকেইদিন পাহৰি থকা হৈছে। আৰু এতিয়া পূজাই কি কৰি আছে দেখাই আছোঁ, ব'লক তেনেহ'লে ভিডিঅ'টো চাই থাকক। পূজা যিহেতু আজি লক্ষী পূজা, তাকে এতিয়া আজি আটা বনাইছে। এয়া ক কিবা এটা ক। পূজা চবৰে যেন পূজা ভালে কুশলে যায়। আপোনালোকে কোনে কোনে ৰুটি খাইছে বাৰু আজি চবেই কমেণ্ট কৰিব কোনে কোনে ৰুটি খাইছে। এইটো ৰুটি খাবলৈকে লৈছোঁ আৰু বনাই আছোঁ। যিহেতু পুৰি খাম, পুৰি বনাম, ৰুটি নহয়, শুকান ৰুটি নহয়, পুৰি বনাম, তেলত বনাম। এতিয়া আটা খচি আছে ধুনীয়াকৈ, এতিয়া পুৰি বনাম, পুৰি লওঁ বুট দাইল। এতিয়া পূজাই আটা বেলি আছে, এতিয়া মোক দিছে এতিয়া পুৰিবলৈ, তাকে এতিয়া মই পুৰোঁ। এতিয়া এই বেলি আছে, মই এতিয়া পুৰি যাওঁ। যিহেতু আজি লক্ষী পূজা, চবেইতো ভাত চাত কোনো নাখায়, এতিয়া চবেইতো ৰুটিয়ে খাব। আমি তেতিয়া শুকান ৰুটি খাম বুলি তেতিয়া পুৰিয়ে খাম বুলি ক'লে, সেইকাৰণে পুৰিকে বনাই আছোঁ। এয়া পুৰি বনাই মেলি হৈ গ'ল আৰু এতিয়া বুট দাইল আছে, এতিয়া বুট দাইলৰ লগত বনাই খাব লাগিব। তাকে এতিয়া বুট দাইল কুকাৰত দি দিওঁ আৰু হুইচেল মাৰিলে এতিয়া আমি এতিয়া পুৰি বনালোঁ। পুৰি বনোৱা দেখিলেই ন, ভিডিঅ'টো চাই আছিলে। এয়া বুট দাইল, এয়া পিঁয়াজ, এয়া আচাৰ আছে আৰু এয়া পূজাটো খালেই এইবোৰ বনাই ধুনীয়াকৈ থৈ। এতিয়া আমি ধুনীয়াকৈ খাই ল'ম। খাই মেলি এতিয়া কি কৰি আছোঁ, আপোনালোকে ক'ত যাম, কি কথা আপোনালোকে ভিডিঅ'টো চাই লওক। এতিয়া আমি পুৰি চুৰি খাই বৈ আজৰি হ'লোঁ। এতিয়া আমাৰ লগত আহিলে, এতিয়া মোৰ লগৰ এটা আহিছে। লগৰটো আগত ভিডিঅ' দেখিছে আপুনি, এইটো টিকনি আহিছে, তাক দি দিছোঁ। এতিয়া বুট দাইল দি দিছোঁ, ইয়াৰ লগত এইটো গামলা দি দিছোঁ, পুৰি সোমাই আছে আৰু এয়া বুট দাইল দি দিছোঁ। খওক, কিমান খাই খওক। কিবা এটা কৈ দে আকৌ সৰু ভাই। মই কি ক'ম, খাইছোঁ। এতিয়া আমি ফাইনেলি পূজা চাবলৈ ওলাই মেলি ল'লোঁ, লক্ষ্মী পূজা চাবলৈ ওলাই মেলি ল'লোঁ। ওচৰতে পাতিছে, বেছি দূৰত নহয়। তাকে এতিয়া চাবলৈ গৈ আছোঁ, আপোনালোককো দেখাম। এই আমাৰ এইটো বেটা ওলালে। বেটা এইবিলাক কৈ দিয়া, কিবা এটা কৈ দিয়া আকৌ, হাই কৈ দিয়া আকৌ। হাই, আমি ইয়াত তেনেহ'লে গৈ থাকোঁ। তাৰপিছত এয়া পূজা ওলালে, চাবলৈ ওলালে পূজা লক্ষী পূজা চাবলৈ ওলালে। আমি এতিয়া লক্ষী পূজা চাবলৈ গৈ আছোঁ। এতিয়া 4টা বজাত স্কুটিখনত গৈ আছোঁ এতিয়া লক্ষী পূজা। বৰ্তমান আমি এতিয়া লক্ষী পূজা পাই গ'লোহি। যিহেতু অলপমান মেলা ফুৰিছোঁ, বস্তু চাই আছোঁ। বাকী আৰু ফিল্ম দিব আৰু এনেই গান চান দি আছে। বাকী আগলৈকে চাই থাকক ভিডিঅ'টো। আমি এতিয়া বস্তু চাওঁ কিবা কিবি। এতিয়া পূজাই লৈ ল'লে এই ফুল 2 পাই লৈ ল'লে। মেলা চব কি ধুনীয়া মেলা বহাইছে চবতে। এইখন এতিয়া চিনেমা দি আছে, এখন পুৰা সুন্দৰ চিনেমা, মানুহ পুৰা ভিৰ। ৰাতি কাৰণে ধৰিব পৰা নাই মই। আমি লক্ষী পূজা চাবলৈ আহোঁতে লগৰ এই বৌ দুজনী লগ পালোঁ। এয়া তাৰপৰা
আমি এতিয়া বৌহঁতে ফটো মাৰিবলৈ আহিছোঁ, ফটো কপিমান মাৰি লওঁ, তাৰপিছত আকৌ ভিডিঅ' বনাই আছোঁ, চাই থাকিব। এয়া এতিয়া এয়া চিনেমা দি আছে বহুত মানুহ। এতিয়া আমি চিনেমা নাচাওঁ, এতিয়া ঘৰলৈ যাওঁগৈ। বহুত হুলস্থুল, একো নুশুনি। এতিয়া আমি ফাইনেলি ঘৰ পাই গ'লোহি। আৰু আমাৰ এইটো বেটা এইটো কোচমোচ খাই শুলেই, ই শুই থাকিলে। আৰু লক্ষী পূজা ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আৰু আগলৈ ভাল ভাল ভিডিঅ' বনাই যাম। আৰু তেনেহ'লে আজিলৈ বাই বাই। আৰু নেক্সট ভিডিঅ'টো পাব লক্ষী পূজাই পাব, চাই থাকিব তেনেহ'লে আজিলৈ বাই বাই।